যাৰ বয়স 10 বছৰ, যাৰ ওজন 192 কেজি, যি হ'ল পৃথিৱীৰ সকলোতকৈ শকত ল'ৰা। হয় বন্ধুসকল, যাৰ নাম হৈছে আৰ্য়া পাৰমান। মাত্ৰ 10 বছৰ বয়সতে তেওঁৰ 192 কেজি হোৱা ইণ্ডোনেছিয়াৰ পাৰমানা পৃথিৱীৰ সকলোতকৈ শকত ল'ৰা। তাৰ বৰ্তমান ওজন 192 কেজি। আজি মই কম কিছু কথা যিটো আপুনি হয়তো শুনিলে আচৰিত হৈ যাব। হয় বন্ধুসকল, তেওঁ 2জন মানুহৰ খাদ্য অকলে খায় আৰু সেই খাদ্য দিনত যোগান ধৰিব লাগে। তাৰ মাকে কোৱা মতে সি জন্মৰ সময়ত এজন সাধাৰণ ল'ৰাৰ নিচিনাই আছিল। জন্মৰ 2 বছৰলৈ তেওঁ ঠিকেই আছিল, কিন্তু ইয়াৰ পিছত তেওঁৰ ওজন অতি সোনকালে, কিন্তু মাক দেউতাকে ইয়াৰ বিষয়ে কোনো চিন্তাই কৰা নাছিল। তেখেতলোকে ভাবিছিল যে তেওঁলোকৰ ল'ৰাজন সুস্থ হৈ আছে। চাওঁতে এনেকুৱা অৱস্থা হ'ল যে তাৰ গাত হোৱা কোনো কাপোৰেই বজাৰত নোপোৱা হ'ল। তাৰ এনেকুৱা বৃদ্ধি দেখি মাক দেউতাকেও চিন্তাত পৰিল। মাক দেউতাকে ভাবিলে যে তাৰ এনেকুৱাকৈ ওজন বৃদ্ধি হৈ থাকিলে সি এটা সময়ত হয়তো মৃত্যু বৰণ কৰিবও পাৰে। গতিকে মাক দেউতাকে তাক খাদ্য দিয়াটো কমাই দিলে আৰু সি এতিয়া বৰ্তমান ব্ৰাউন ৰাইচহে খায়। সি দিনক দিনে ইমানেই শকত হৈ গৈছে যে দিনটোৰ প্ৰায়ভাগ সময়তে ভাগৰুৱা অনুভৱ কৰে। সি কেৱল খায়, শুই আৰু গা ধুই ভাল পায়। আৰিয়াৰ এই বেমাৰটো ইমানেই জটিল যে তাক ডক্তৰেও ইয়াৰ বিষয়ে কোনো ধৰণৰ পৰামৰ্শই দিব পৰা নাই। তো বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল আমাক তলত কমেণ্টত জনাব। আৰু এনেকুৱা ভিডিঅ' আপোনালোকে প্ৰত্যেক সপ্তাহত এটাকৈ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা ঘণ্টিৰ বটনটো টিপিবলৈ একদমেই নাপাহৰিব। বন্ধুসকল, আজিলৈ ইমানেই। ধন্যবাদ।